তো নমস্কাৰ ৰাইজসকল, মই মঞ্জিত আৰু আজিৰ ভ্লগটো অলপ বেলেগ ধৰণ হ'ব। থাম্বনেইলখন চাই নিশ্চয় গমেই পাইছে, মানে অলপ জচিলা ভ্লগ হ'ব। ভ্লগটো চাই থাকক। এইফালে পাঠক আছে, কৈ দিব কি হ'ব। হয়, আজি আমাৰ নাইট পাৰফৰ্মেঞ্চ আছে, মানে আমাৰ ডান্স গ্ৰুপ এটা নিমন্ত্ৰণ কৰা হৈছে। মানে আমাৰ গাঁৱতে ডিলিঙা গাঁৱত আমাৰ বিহু এখন অনুষ্ঠিত হৈছে, আঞ্চলিক বিহু। তো তাতে আমি পাৰফৰ্মেঞ্চ, মানে আমাৰ গাঁৱতে এখন বিহু আছে, আমাৰ এটা ডান্স গ্ৰুপ আছে, মানে আমাৰ গ্ৰুপটাক মাতছে। তো ভাবিলোঁ এটা ভ্লগ বনাই দিম। এটা মেম্বাৰ আছে গ্ৰুপৰ। মই আছোঁ। ভ্লগটো মজা হ'ব না? মজা হ'ব, মানে স্পেচিয়েল হ'ব, স্পেচিয়েল জচিলা হ'ব আৰু মানে নাচিম আজি, যিহেতু আমাৰ নিজৰ বিহু, নিজে পাতছোঁ, নিজে কষ্ট কৰিছোঁ। হয়, আমি নিজে কষ্ট কৰিছোঁ, নিজে পাতছোঁ, মানে নিজে বহুত কষ্ট কৰিছোঁ, মানে সকলোৱে বহুত কষ্ট কৰিছে আজি। আৰু সেই বিহুখন আজি আমি ফাইনেলি চাব পাম। আৰু আমাৰ মানে এটা নতুনকৈ, মানে প্ৰথমবাৰ নাচিম এইবাৰ এটা গ্ৰুপ হিচাপত, ডান্স গ্ৰুপ আমাৰ বিহুতে। তো চাৰকক ভ্লগটো বৰ্তমান বেলেগ প্ৰগ্ৰাম চলি আছে, অলপ পিছত আমি নাচিম দে। শুনা নাপায়, মানে শুনা পায়, কমকৈ শুনা পায়। আৰু ইয়াত গীত গাই আছে আমাৰ গাঁৱৰ গোটেই ছোৱালীখিনি লগ হৈ মজাকৈ ধুনীয়াকৈ মানে প্ৰগ্ৰাম ষ্টাৰ্ট হ'ল বনে। আৰু 10 মিনিটমান পিছত আমাক উঠাই দিয়ে নেকি, কিবা এটা লাগি আছে, মানে উপায় নাই আৰু। আৰু এনেকৈ দুটামান প্ৰগ্ৰাম হৈ যোৱাৰ পাছত হঠাৎ আমাৰ ডান্স গ্ৰুপটোৰ নামটো কৈ দিলে, মানে মোৰ ভয়ত গল সুখে গৈছে। শুনক মানে চাওক ডাইৰেক্ট এতিয়া প্ৰগ্ৰামটো আমাৰ। বিজিত গগৈ আরবি ডান্স গ্রুপ আপনার নাম কি? তো এয়াই আমাৰ ডান্স, মানে জীৱনত প্ৰথমবাৰ গ্ৰুপ হিচাপত এনেকৈ নাচি পাইছোঁ। আমি এই ক'লা বগা এই চলা টুপি পিন্ধাকেইটাই মানে জীৱনত প্ৰথমবাৰ এনেকৈ গ্ৰুপ হিচাপত নাচি পাইছোঁ। কিন্তু এই যিজন দেখিছে বগা ৰঙা লংপেণ্ট পিন্ধা, তেওঁ মানে বহুত এক্সপাৰ্ট ডান্সৰ, তো তেওঁৰ লগত প্ৰথমবাৰ নাচি পাইছোঁ। তো যদি এই ডান্সটোৰ ফুল ভিডিঅ'টো লাগে, ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰক, মই এই চেনেলটোতে ফুল ভিডিঅ'টো দি দিম ধুনীয়াকৈ। আৰু অলপমান চাওক, 5 ছেকেণ্ডমান ডান্সটো চাওক। হ্যালো, এটি পুরস্কার মনে হক না এইমাত্র হৈ যোৱা আরবি ডান্স গ্রুপত সন্তুষ্ট হৈ ৰাণীগুৰি নিবাসী শুক্লেশ্বৰ দাসে 500 টকাৰে পুৰস্কৃত আগবঢ়াইছে। পুৰস্কাৰ ধন্যবাদ। তো আৰু ফাইনেলি আমি নাচি আহিলোঁ, মানে নাচি কিনে অলপ ঘৰত দেখি আহিলোঁ ভাত চাত খাবা। অলপ নাৰ্ভাছ হৈছিলোঁ মানে নাচাৰ আগত। কি ক'ব এতিয়া নাচি উঠি মানে মই ভাবাই নাছিলোঁ যে মই নাচি আছোঁ, কিবা সপোন দেখি আছোঁ সেনেহেন লাগছিল। মানে কি ক'ম আৰু, মানে মোৰ কিয় নাৰ্ভাছতে গেষ্টি হৈ গৈছে। ঘৰত আহিয়ে ভাল পালোঁ। ইফালে ডান্স আছে, কেনে লাগছে চাই? বঢ়িয়া লাগছে, ভাল নাচিছে। কিন্তু প্ৰথমবাৰ যে বহুত ভাল হৈছে, মানে আৰু প্ৰথমবাৰ ভিডিঅ' কৰিছোঁ ধুনীয়াকৈ, আপোনালোকে চালে কিজানি। আৰু এতিয়া তাত কি হয় সেইবোৰ দেখাম মানে। আৰু এনেকৈ জনপ্ৰিয় কণ্ঠশিল্পী মনীষা দেৱী আহি পালে, এতিয়া গীত পৰিৱেশন কৰিব। আৰু আমি ছাইডত গোটেইকেইটাই পূৰা ফুল এনজয় কৰিলোঁ। ভ্লগটো পূৰা চাই থাকক ধুনীয়াকৈ, গম পাব কেনেকুৱা কি, মানে বঢ়িয়া চাই থাকক। আৰু এইবাৰ আমি ৰিকুৱেষ্ট কৰাৰ কাৰণে পাপন দাৰ ঝুমুৰ গানটো গাব, মানে এইটো গানত মাছা মজা আৰু বেলেগ। তো চালোঁ বিহু, পূৰা এনজয় কৰিলোঁ। মানে মাত চাত ফাটি গৈছে। মানে আজি পুৱাহে আহিলোঁ, মানে ঘৰত 5টামান বজাত আহিছোঁ বিহু চাই। তো এইফালে বহি আছোঁ বাহঁৰ তলত। কিবা কবি? আজি মানে মোক ক'বা দিছোঁ যে, মানে মোৰ এটা কথা ক'ব লগা, মানে কথা এটা, কিন্তু বাক্যটো দেখিলা। হয়
মানে বিহুখন চাই মানে আমি ইমান বছৰে বিহু চালোঁ আমাৰ গাঁৱৰ কথা এটা কৈছোঁ মানে এইটো গায়কৰ নিচিনা মোৰ মানে ভাল লগা নাই বেলেগক ভাল লগা নাই মানে কিবা এটা ভাল লাগছে কিবা মানে বিহুখন গেলে আৰু নাচ পালা বিহুখন একদম বেয়া লাগি গ'ল কালেকশ্যন কৰিলোঁ ৰাতি ঘূৰিলোঁ মানে কিবা এটা ডান্স প্ৰেক্টিচ গমে পাইছে নাচিলোঁ কিবা এটা বেয়া লাগি গ'ল এইবাৰ একোৱেই নাই এইবাৰ আমাৰ ৰিজাল্ট আহি আছে অলপ বেয়া ভয়ো লাগি আছে সেইটা কথা মানে আৰু এইবাৰ বিহুত মানে চব পাৰফেক্ট চাউণ্ড গায়ক মজা লাগিছে চাই তো লগ পাইছোঁ নেক্সট ব্লগত তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কমেণ্ট বাই বাই লাইক কৰি দিব কমেণ্ট কৰি দিব এইখিনিয়ে ক'ব লাগে তো বাহৰ তলৰ পৰা বাই বাই